सनितपुर जिल्लानि राङाफारा जौमा फरायसालिमायाव इन्टारनेशनेल मादार लेंगुवेज डे फालिदों। लोगोसे सनितपुर जिल्ला कलेजफोरनि गेजेरावनो गिबिसिन डिजिटेल साउन्ड प्रुफ मिटिं हल बेखेवदों होननानै राङाफारा जौमा फरायसालिनि डॉक्टर रंजन कलिता बिथाङा जोंनि रादाबाव बुंथियो। आरो बे इन्टारनेशनेल मादार लेंगुवेज डे जोंनो लोब्बा लाखिनानै दिनै राङाफारा बर' बिफानजों सेबखांजानाय थुलुंगा मुंनि गांसे बिजाब आरो डॉक्टर ममता बारताकुरनि दिहुननाय ग्रोथ अफ स्मॉल टी गार्डन बिजाबखौबो बेखेवनानै होयो। दानिया फैदो जोंनि खौरांगिरिनि गेजेरजों मा फोरमायो आबुङै मिन्थिनानै लानि। मातृभाषा दिवस এই দিৱসৰ লগতে আমি এখন গ্ৰন্থ আৰু এখন পত্ৰিকা উন্মোচন কৰিছোঁ আৰু তাৰ লগতে আমি আমাৰ কলেজৰ পুঁজিৰে নিৰ্মাণ কৰা এইটো যিটো ডিজিটেল সেমিনাৰ হলটো আজি আমাৰ গভৰ্নিং বডিৰ প্ৰেচিডেণ্ট বাইদেৱে উদ্বোধন কৰিলে। এইটোত আমাৰ 80 জন কেপাচিটি আৰু 7 জন আমাৰ VIP লৈ 87 টোটেল কেপাচিটি আৰু এই হলটোত আমাৰ মডাৰ্ণ ICTৰ বা টেকন'লজিৰ যিমানখিনি সুবিধা এই গোটেই সুবিধাখিনি আছে। এইটো চেণ্ট্ৰেলি AC আৰু সাউন্ড প্ৰুফ। গতিকে আমাৰ এই হলটো সেমিনাৰ আদি বা একাডেমিক প্ৰগ্ৰেম বা আমাৰ ভিডিঅ' ৰেকৰ্ডিং বা লাইভ টেলিকাষ্ট ভিডিঅ' কনফাৰেন্সিং এই গোটেইখিনি সুবিধা থকা এটা অত্যাধুনিক সা সুবিধাযুক্ত আমাৰ ডিজিটেল সেমিনাৰ হল আমাৰ ৰঙাপাৰা কলেজত আজিৰ পৰা আৰম্ভ হ'ল। এইখিনি আমি আমাৰ চৰকাৰৰ পৰা যি সাহায্য পাইছোঁ সেইখিনিও কাম কৰিছোঁ আৰু আমাৰ কলেজৰ পুঁজিখিনিও আমি সদব্যৱহাৰ আচলতে কৰিছোঁ আৰু সময়ৰ লগে লগে যিহেতু নতুন নতুন প্ৰযুক্তিৰ উদ্ভাৱন হৈ আছে। আমি ৰঙাপাৰা অঞ্চল যদিও পিছপৰা অঞ্চল কিন্তু আমাৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীও যাতে আধুনিক সা সুবিধা বা প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰে সেইটোৱেই মই বিচাৰোঁ বা মই অধ্যক্ষ হিচাপে সেইখিনি দিবৰ কাৰণে মই আচলতে চেষ্টা কৰিছোঁ। হলটোত আমাৰ ইয়াত ৰেকৰ্ডিং কৰিব পাৰোঁ, অট'মেটিকেলি ৰেকৰ্ডিং হয়, কেমেৰা ফেচিলিটি আছে আৰু তাৰপিছতে আমাৰ লাইভ টেলিকাষ্ট আমি ইয়াৰ পৰা কৰিব পাৰোঁ। আমাৰ ইয়াত ভিডিঅ' কনফাৰেন্সিং কৰিব পাৰোঁ। তাৰপিছতে আমাৰ যিমানখিনি সুবিধা থাকিব লাগে এই গোটেইখিনি সুবিধাই আছে প্ৰযুক্তিৰ কাৰণে। আমাৰ এতিয়া আৰ্ট ছায়েন্স কমাৰ্চ আমাৰ তিনিটা ষ্ট্ৰীমেই আছে। তিনিটা ষ্ট্ৰীমৰ বাহিৰে আমাৰ স্পকেন ইংলিছ, কায়া যোগা আৰু স্পকেন বড়ো এই তিনিটা আমাৰ এড অন কোৰ্চ আছে। কম্পিউটাৰৰ কাৰণে আমাৰ এটা চাৰ্টিফিকেট কোৰ্চ আছে আৰু আমাৰ কলেজৰ ভিতৰত অসমৰ আমাৰেই একমাত্ৰ কলেজ য'ত 6টাকৈ হোষ্টেল আছে। আমাৰ 3টা গাৰ্লছ হোষ্টেল আৰু 3টা বইজ হোষ্টেল। আমাৰ 6টাকৈ হোষ্টেল আছে। খেলা ধূলাৰ কাৰণে আমাৰ যথেষ্ট সা সুবিধা আছে আৰু আমাৰ ল'ৰা ছোৱালী খেলা ধূলাত যথেষ্ট ভাল। গতিকে আমাৰ ছোৱালীৰ ফুটবল টিমো আছে। আমাৰ ইতিমধ্যে কোচাৰো আছে। আমি কোচাৰ নিযুক্ত কৰিছোঁ, আমাৰ কলেজৰ ফালৰ পৰাই কৰিছোঁ। বৰ্তমান তেওঁলোকে আমাৰ ছোৱালীৰ ফুটবল দলটোক তেওঁলোকে প্ৰশিক্ষণ দি আছে। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।